মস্তিকে সাজিছে যে ভেলাঘৰটো। আমাৰ সেইপিনে আকৌ ইমান ভালকৈ নাসাজে আকৌ, ইয়াত বহুত ধুনীয়াকৈ বনাইছে আকৌ পাই। আজি মই ইয়ালৈ আহিলোঁ, ভালেই কৰিলোঁ। আজি তামাম ফূৰ্তি কৰিম মই আজি ফুচুৰ লগত। ইয়াত কি কৰিছ তই? মই গোটেইখন বিচাৰি ফুৰিছোঁ। মই ভেলাঘৰটো চাবলৈ আহিলোঁ আকৌ। চাচোন ইমান ধুনীয়া লাগিছে। আজি ৰাতি দুটা ইয়াতে থাকিম দেই। ৰাতি আজি ঘৰলৈ নাযাওঁ। জানো আমাৰ মায়ে দিব জানো থাকিবলৈ। এই ঠাণ্ডা বুলি চাগে টানি টুনি ঘৰলৈ লৈ যাব। থাকিম বুলি ময়ো ভাবি আছোঁ, জানো কি কৰে এতিয়া মায়ে। মাহীক ক'ব লাগিব। কম দেই, দুটা একেলগে যাম, তেতিয়া থাকিবলৈ দিব। দুটা একেলগে কম। নিদিলে মানে থাকিবলৈ নিদিলে দুটা কান্দিম আৰু তেতিয়া এনেও দিব। তই বঢ়িয়া আইডিয়া দিছ দেই। ফুচু হেৰি মই কথা এটা ভাবিছোঁ, এই মেজি খৰিখিনিৰ ওপৰত দুটাই উঠি চামগৈ। এই ভালকৈ যাবিছা চাগে ন? এই নপৰি ন? মই উঠিবলৈ পাৰিম জানো? এই ওপৰলৈ উঠিব নোৱাৰোঁ নহয়, মোৰ ভয় লাগে। ভয় পালোঁ। একো নহয়, মই ওপৰলৈ ধৰি দিম নহয়। মই আগত উঠিম, তই পাছত উঠিম, আকৌ তোক ওপৰলৈ মই টানি দিম নহয়। আকৌ মায়ে দেখিলে মানে পিটিব আকৌ। এতিয়া দেখোন ইয়াত কোনোৱে নাই, নেদেখে। আমি উঠিম আৰু নামিমহে, বেছি টাইম নাথাকোঁ নহয় ওপৰত। আৰু এই ওচৰতে খৰি আছে, ইয়াত এডোখৰ ওপৰত জাপি থৈ আহিম আকৌ। আমি ইয়াত জাপিবলৈ নাপালোঁ, ইয়াত ডাঙৰ মানুহখনেহে জাপিলে। হ'ব দে, ব'ল তেতিয়া। তই আগতো থাক, মোৰ নহয় ভয় লাগে আকৌ। ল খৰি আছে তাৰপিছত ল। আকৌ মই উঠিলোৱে। গৈছোঁ ৰ। সোনকালে যাম আৰু সোনকালে তললৈ নাম দেই। মায়ে দেখিব লাগিলে পিঠিটো দুইটা ধৰ ফালিব আকৌ। মোৰ ভাগৰ হ'লেই, তইহে ওপৰলৈ উঠিবই পৰা নাই, জাপিবই পৰা নাই তই। মই ইয়াতকৈ আৰু ওপৰলৈ উঠিব নোৱাৰোঁ দেই। ওপৰৰ পৰা লুটি খাই ধাৰকৈ পৰি যাম, তেতিয়া মই কি হ'ব? তোক বৰ মই ভয় দেই। শনি গুটিহে ক'ত উঠিছ? তহঁতক লাগে হা? এঠাই নিছোঁ নামিছনে নাই? তাৰপৰা পৰি মৰিবলৈ ধৰিছ নি? এনেকুৱা কচুগুটি ল'ৰা ছোৱালী এইবোৰ। মাথাটো মোৰ চেচ কৰিলে আৰু। তাৰপৰা পৰিবলৈ হ'লে বাৰু এইখন বাৰু বিহু খোৱা হ'বনে বাৰু? হাত ভৰি ভাঙি গোটেই দুটুকুৰা হ'ব। নামি পিনে মই যাব লাগিব হা? যাব লাগিলে দুইটাকে বখলিয়াম দিয়া আকৌ মই। মোৰ অকণ খা, মায়ে দেখিলে দিবহি এতিয়া। নাম জলদি নাম। পিঠি ফালিবহি এতিয়া। নামিব নোৱাৰা হ'লো নহয়, উঠিলোঁ উঠোঁতে এতিয়া তলত নামো কেনেকৈ বাৰু? মই নামিব নোৱাৰা হ'লো নহয়, তোৰ কাৰণে উঠিলোঁ মই। তোকে দিম এতিয়া মই। যেনে নামিলোঁ, নাম তই নাম জলদি। কি হ'ব এতিয়া? মই অকণমান নামিব নোৱাৰা হ'লোঁ। মোক মায়ে দবা চাম দিব এতিয়া ওপৰতে। তই খালি তোৰ লগতে গোটেই মোৰ পিঠিটো ফালিবি এতিয়া। মোৰ হাতখন দিছোঁ ধৰ, হাতখনত ধৰি নামি। প্ৰভু, যেন নামিলোঁ। আজিৰ পৰা তোৰ কথা মই একো নুশুনো দেই। তোৰ কথা মই ওপৰলৈ উঠি এতিয়া মৰিলোহেঁতেন আজি। হ'ব দে, এতিয়া তললৈ নামিলি দেখোন। এতিয়া মই ভয় কৰিবলৈ কি কাৰণ আছেনো? তই আজি মোৰ যে জীৱ পাছ কৰি দিলিহেঁতেন আৰু, গম পাইছ নাই? একো নাই, হ'ব দে বৈ। এই দুইটা বিহু অকণমানকে নাচোঁ। মই গান গাওঁ, তই নাচ। নহ'ব, দুইটাই নাচিম, দুইটাই গান গাম। দেখিলে আহোঁ বুলি নক'বা মাজনী, দেখিলে আহোঁ বুলি নক'বা মাজনী, মোৰেনো পানী পৰা ঘৰ। হাতত চৰিয়ালৈ পানীটো পিঠাকোটে মাজনী, হাতত চৰিয়ালৈ পানীটো পিঠাকোটে মাজনী, হ'বনো পানী পৰা জ্বৰ। হৈছেনে? বঢ়িয়া হৈছে। ব'ল, এই তাত মাংস কাটি আছে, তালৈ যাওঁ আমি। ব'ল। ল'ৰা ছোৱালীখিনি ইয়াতে মাছ শুনিছিলোঁ নহয়, ক'লৈ গ'ল বা? কালি পুৱা শুনি মাৰ খাম বুলি পলালে হ'বাই। আমাৰ ভেলাঘৰটো ইমান ধুনীয়াকৈ বনালে ল'ৰাখিনিয়ে কষ্ট কৰি, আৰু খৰিয়া মেজিটো বৰ ধুনীয়াকৈ জাপিলে। এতিয়া এইবোৰ চব হৈ আছে। এতিয়া মাছ মাংস কাটি মেলি এইবোৰ যা যোগাৰ চলিছে আৰু আমাৰ বনাবলৈ। সোনকালে বনাই মেলি আকৌ ল'ৰা ছোৱালীখনক সোনকালে ভোক লাগিব ন, সোনকালে দি দিব লাগিব। কটেশ্বৰী বাইদেউ কি কৰিছে হয়নে? ইয়াত অকলে এই ল'ৰা ছোৱালীখনে মেজি গোটেই খৰিৰ ওপৰত উঠি উৎপাত কৰি আছিলে, তাকে সেই চাবলৈ আহিছিলোঁ। নাই দেখোন, কেনিবা গ'লগৈ নেকি? ল'ৰা ছোৱালীখনৰ যিখনহে উৎপাত। ডাঙৰ কথা মৰিবলৈও নুশুনাই নহয়, যিটোকে নকৰিবি বুলি কয় সেইটোকে কয়। এইবোৰ পলিঅ' খোৱা ল'ৰা ছোৱালী বৰ উৎপাত। আমি সেইবোৰ আগতে খায়ো নাপালোঁ, সেইকাৰণে আমি ইমান নকৰা আকৌ। আজিকালি ল'ৰা ছোৱালীবোৰ বৰ ডাঙৰ নহয়। তাৰপিছত হেৰি নহয়, এই খানাটো এতিয়া কিহে কি কৰিছে জানো? খানাটো সেই লোকেল মুৰ্গী আনিছে, তাৰপিছত আকৌ হাঁহ আনিছে। তাৰপৰা এই গাহৰি পুৰি খাম বুলি কৈছে আৰু খৰিকাতে দি। আমি সদায় মাইকীখনে বনাই থাকোঁ। এইবাৰ কৈছোঁ সেই মতাখনকে বনাবলৈ কৈছোঁ, জানো কি কয়। ভালে কৰিছে বাইদেউ। সদায়নো পাকঘৰখনতে কিমান সোমাম আৰু, গোটেই মানে পাকঘৰতে গোটেই জীৱনটো ঘূৰাইগৈ আমাৰ পাই মাইকী মানুহখনৰ। সেইকাৰণে সেই মতা মানুহখনকে বনাবলৈ কৈছোঁ। সেই যা যোগাৰখিনি আমি কৰি দিম আৰু মাইকী মানুহখনে কি লাগে কি নালাগে। ভালে কৈছে। বন্ধু বান্ধৱীসকল, আমাৰ আজি মাঘৰ বিহু খানা যা যোগাৰ চলি আছে আৰু
আজি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু যদিহে ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে আমাৰ আহি থকা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে লগালগ পাই থাকিব মাঘৰ বিহুৰ হিয়া ভৰা উলগ জনালোঁ আপোনালোক সকলো বন্ধু বান্ধৱীলৈকে আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই